স্বাগতম জনাইছোঁ হাতী অসমীয়াসকলক। তো আজি আৰু নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যে আজিতো জানিছে যে ব্লগ দিবৰ কাৰণে মানে কি কৰোণাৰ দিন, তো কৰোণাৰ ওপৰতে কিবা অলপ আলোচনা কৰোঁ আহক। তো আজিৰ ভিডিঅ'টো ঘৰৰ পৰাই, তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধন্যবাদ। মানে কি ভিডিঅ'টো চাওক। হেল্ল', আজি ৰাতি মাংস আনবি দে। সেই কি কয়, ৰাতি লৈ আহিবি, লকডাউন দেখোন যাব নোৱাৰো না মই, তো লৈ আহিবি। Camera tu start করছ না? তো স্বাগতম জানাইছোঁ দৰ্শকসকল। আজি নতুন চলে আজি মানে কি আজি কৰোণাটো গম পাইছে, কৰোণা চাইডংশ কৰোণা। তো কৰোণাৰ ওপৰত কিবা অলপ আলোচনা কৰোঁ। মানে কি আজি আমাৰ হাতত গ্ৰাহক আছে, মানে গ্ৰাহকবোৰক মাতিম যে তেওঁলোকৰ জীৱনত মানে কি পঢ়া পাতি স্কুল পাতি বন্ধ, তো কি বা হৈছে, মানে কি কেনেহেনকে কি পঢ়া পাতি কৰি আছে ঘৰত, মানে কি অনলাইন ক্লাছৰ ওপৰত তো ডিছকাছ কৰিম। তো প্ৰথম এজন গ্ৰাহক মাতিব আৰু এটা ফোন আহিছে। হেল্ল', হ'ব দে ৰাতি খাম দে। দে তো প্ৰথম গ্ৰাহক আহক আপুনি আহক। মাক যাব দেখো নেকি দেখো কি যে আপনি দেখো যে আপনার লকডাউনত অলপ মানুহটো চাওচোন, দেখা পাওঁ কিবা চলি আছে। এতিয়া যে স্কুল পাতি নহয় অনলাইন ক্লাছ কেনেকে কি চলি আছে অনলাইন ক্লাছ কৰি আছো, কিন্তু তথাপিতো বৰ্তমান সেনেহেন হৈ আছে, পঢ়া পাতিটো অলপ খেলি মেলি হৈ আছে। তো আপোনালোকৰ শুনিলে যে অনলাইন ক্লাছ কৰি আছে কিন্তু অলপ খেলি মেলি হৈছে। তো আমাৰ হিমন্ত মামাই মানে কি অনলাইন ক্লাছত যি মোবাইল যি দিয়া কথা আছিল তো দিব লাগে। তো গৰীব ঘৰৰ ল'ৰা, তো আপুনি ডাঙৰ কি হ'ব? মই ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ'ব ইচ্ছা আছে। ইঞ্জিনিয়াৰ হ'বি চাই ইয়া যি আপোনালোকে শুনিলে ডাঙৰ ইঞ্জিনিয়াৰ হ'ব। তো এইখিনিয়ে। তো আপুনি এতিয়া কওক যে বাকীখিনি কওক যে আপোনালোকৰ ঘৰত পঢ়া পাতি চলি আছে, আপুনি কি ধৰ কেনেকে কি কৰে, কিমান কষ্টত ডাঙৰ দীঘল হৈছে সেইখিনি কথা কওক। মই বহু কষ্টত ডাঙৰ দীঘল হৈছোঁ। তাৰমানে ঘৰত পইচা পাতিৰ অভাৱ আৰু কিতাপৰ বহি চহিৰ অভাৱ হয়, সেনেকে আৰু চলি আছো। এইখিনিয়ে। তো আপোনালোকে শুনিলে যে ঘৰত কিতাপ পঢ়াই কাৰণে কেনেকে কি কৰে অলপ কিবা। মই তাৰমানে এই সময়ত তাৰমানে এই যি প্ৰশ্ন উত্তৰ আছে তাৰে লেখাখিনি কৰি আছো, প্ৰশ্ন উত্তৰ লিখি আছো, মুখস্থ কৰি আছো। তো আপোনালোকে জানিব খুজিব যে আপুনি বৰ্তমান কোন ক্লাছত পঢ়ি আছে? মই বৰ্তমান 8th। মই 3বাৰ ফেল মাৰলো। 8ত পঢ়ি 3বাৰ ফেল মাৰলি, তো ইঞ্জিনিয়াৰ হবি যা এপৰা যা। তো আপোনালোকে দেখিলে যে 3বাৰ 8ত ফেল মাৰছে, সি বোলে ইঞ্জিনিয়াৰ হয়। তো এতিয়া মই 2 নম্বৰ গ্ৰাহক, মানে কি 2 নম্বৰ আমাৰ গ্ৰাহক হিচাপত আছে। তো 2 নম্বৰ গ্ৰাহক আমি মাতিম। তো আপি আছে, মানে কি আপি এটা সোমাই আছে কেমেৰা ভালকে নধৰি দিব। তো আপি হে তো মাতিম। তো তাই কলো যে আহক আপুনি সোমাই আহক। আপোনাৰ নামটো পৰিচয় দিয়ক। মোৰ নামটো পাহি। তো এখেতৰ নামটো পাহি। তো আপুনি বৰ্তমান কি কৰি আছে? মই ক্লাছ 9ত। তো আপুনি ক্লাছ 9ত।
আপুনি বুলি ক'ব নালাগে, মই আপোনাক তুমি বুলি ক'ম, যিহেতু আপুনি মোতকে সৰু হ'ব। আপুনি বুলি কৈছো, তুমি মোতকে সৰু হ'বা। তো কোৱা এতিয়া যে আপুনি তুমি মই তুমি এতিয়া কোৱা যে আপোনাৰ পঢ়া পাতি বৰ্তমান কেনেকুৱা চলি আছে? পঢ়াপাতি খুব বেয়া। কিয় বেয়া? মানে কি কৰোণাৰ দিন চলি আছে, এতিয়া অনলাইন ক্লাছ কৰিব দিগদাৰ হৈছে। তোমাৰ অনলাইন ক্লাছ কৰা দিগদাৰ হৈছে? দিগদাৰ মানে কি বেছি ধৰি নহয় না, এই মোবাইল চলাই দিগদাৰ। তো আপোনালোকে শুনিলে বহুত বেছি ধনী নহয়। তো এখেতসকলৰ তো এওঁলোকৰ বাবে মানে অলপ চাব লাগে, মানে কি বৰ্তমান মন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী হৈছে। তো চাব লাগে, সেইখিনি মানে জনাব খুজিছে। আৰু আপুনি এতিয়া কওক কথাখিনি যে আপুনি ঘৰত কেনে পৰিপাটিত ডাঙৰ হ'ল? ঘৰৰ কণ্ডিশ্যনে বহুত বেয়া, মানে কি মানে বহুত দুখীয়া মানে আমাৰ। আপুনি এহেজ কি কব? সেহেজ আৰু কওক সেহেজ। ঘৰৰ পৰিপাতিও বহুত বেয়া। তো আপোনালোকৰ ঘৰৰ পৰিপাতি বহুত বেয়া। তো এখেতসকল ষ্টুডেণ্টৰ কাৰণে আমাৰ যিমানটো মানে অলপ চাব লাগে সেইখিনি জনাইছো। আৰু আপুনি কওক যে আপুনি ডাঙৰ হৈ কি হ'ব? ডাঙৰ হৈ ডাক্তৰী হ'ব মই। তো ডাক্তৰী হ'ব, ডাঙৰ হৈ ডাক্তৰী হ'ব। তো আপুনি কওক যে যিহেতু আপুনি ডাক্তৰী হ'ব, তো আপুনি বৰ্তমান কোন ক্লাছত বুলি কৈছিল? তো ক্লাছ 10ত হয়, অলপ আগতে 9ত বুলি কৈছিলে। 10ত কৈছিল, 10ত কৈছিল, মোৰ মনত ভুল হৈছে। তো 10ত কৈছিল। তো আপুনি এতিয়া কওক যে আপুনি কেনেহেন পৰিপাটিত পঢ়া শুনা কৰে, সেইটো কথা কম দিছো মই। মই পঢ়া শুনা বেছি ভাল নহয়, ফেইলো কৰিছো কেইবাৰমান। কিহত ফেইল কৰিছে আপুনি? মই এইটো কৰিছো, 6ত কৰিছো। তো এটা গুৰুত্বপূৰ্ণ খবৰতে আমাৰ ফেইল কৰিছে, 6ত ফেইল কৰিছে। কেইবাৰ ফেইল কৰিছে আপুনি? 6ত 3বাৰ। 3বাৰ ফেইল কৰিছে। এই যুৱতীগৰাকী 6ত 3বাৰ ফেইল কৰি তাই ডাক্তৰী হ'ব। তো ধৰক লিখিলে যে এনেকুৱা তাৰমানে কি পঢ়া পাতি অনলাইন ক্লাছ চলি আছে, তো বহুত তাৰমানে বেকআপ চলি এনেকৈ ভাঙিব তাৰমানে কি সেই ঘূৰি আছে। তো আপোনালোকে কৰিব লাগে। তো যদি ভিডিঅ'টো আজি আৰু কি কওঁ, আজি আৰু বিশেষ একো নাই। আৰু আজি ঘৰৰ পৰা মানে কি ভিডিঅ'টো বনালোঁ। তো অনলাইন ক্লাছটো চলি থাকক। তো সেয়ে তাৰমানে কি যিহেতু লকডাউন কৰোণাৰ ওপৰততো ভিডিঅ'টো বিশেষ একো নহয়। তো আৰু পঢ়া শুনাও মানে কি অনিৰ্দিষ্টকালৰ পৰা বন্ধ দিলাক, যিহেতু অনিৰ্দিষ্টকালৰ পৰা বন্ধ দিলা। তো লকডাউন যিহেতু ঘৰতে পঢ়া শুনা কৰক। তো মানে কি আৰু অনলাইন ক্লাছে কৰক নে কি? বেলেগ একো নাই দিয়ক। আজি আৰু বাদ দিয়ক, হ'ব দিয়ক। সেইটো অফ নকৰা কিয়? জনাত কৰ কেমেৰা। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ ধন্যবাদ। জয় অসম। আৰু ঘৰতে থাকক, সুৰক্ষিত কৰোণা নহ'ব। মোৰো এইখন মানে কি 1 বছৰে হ'ল বদলম ৰ'ব। তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ ধন্যবাদ। জয় অসম। বাই বাই চবকে।